मुसलपुर बाक्सानि मोनसे सोमोनांथाव हान्थामेला गंजि ना दोनग्रा कार्टनजों नाव बानायनानै खैफोद गोनाङैब्लाबो सुबुंजों लोगोसे साइकेल आरो गारिफोरखौ बारहोदों। सावगारियाव नुनाय बे नुथायानो जादों बाक्सा जिल्ला भारत भुटान सिमनानि सुबनखाटानि बिखाजों बोहैलांनाय दिरिं दैसानि। मख'नो गोनांदि बावैसो सान सिगां नारा नाथा अखा हानायनि जाहोनाव भुटान हाजोनिफ्राय गोबारै बोहैबोनाय दै बानाया दालांखौ सिफायलाङो। जाहोनाव सुबनखाटा निकासि फोनांजाब लामाजों हान्थिनाय बेलायाव सुबनखाटा ओनसोलनि गोबां फरायसा बेरामिफोरजों लोगोसे लामा हान्थियारि रायजो राजाफोरा गोबां जेंनानि मोगा-मोगि जानांदों। गुबुन फारसेथिं बे समावनो सुबनखाटा जनप्रिय सभानि नरेन दास मुंनि सासे लाइमोना गावनि रां खरसा खालामनानै गारजानाय ना दोनग्रा गंजि थार्मकलजों नाव बानायनानै गोबारै बोहैनाय दैमानि दैयाव लामा हान्थियारिफोरखौ बारहोनायजों लोगोसे साइकेल मटर साइकेलफोरखौ बारहोदों। नाम हल दिरिं नदी आमार भूटानर पुरा बई अहा नदी এই ল'ৰাজন আমাৰ উদীয়মান ডেকা ল'ৰা আমাৰ সুবনখাটা অঞ্চলৰে বহুত কম বয়সৰ ল'ৰা তেওঁ বহুত আজি 3 মাহমান ধৰি এটা জাজ কৰি তাৰমানে আজি এই মাছৰ কাৰ্টন যিটো মাছৰ কাৰ্টনত আমি মাছ যিটো চালানী মাছ খাবলৈ অৱহেলা কৰোঁ আমি সেই মাছৰ কাৰ্টনেৰে আজি এই দিৰিং নদীখন পাৰ হ'ব লগা আজি এখন পানী জাহাজ নিচিনাকৈ তেওঁ বনাইছে। কিয় কাৰণে প্ৰয়োজন হ'ব এইটোত এই দলংখন যেতিয়া ভাঙি যোৱাৰ কাৰণে আমাৰ যাতায়াত একেবাৰে নিশ্চিন্ন হৈ গ'ল। সুবনখাটা মানুহ নিকাচিত যাব নোৱাৰে, নিকাচি মানুহ সুবনখাটা আহিব নোৱাৰে। প্লাছ আমাৰ এনেকুৱা হৈ গৈছে কি আমাৰ বিশেষ কৰি বেমাৰী মেডিকেল যাতায়াতৰ আমাৰ একেবাৰে খুব অসুবিধা। সাধাৰণ এটা বেমাৰী হ'লে মানে মুছলপুৰত ৰেফাৰ কৰাৰ পিছত আমি মুছলপুৰত যাবলৈকে আমাৰ অসুবিধা। কিমান দিন ধৰি যাতায়াত বন্ধ হৈছে? এটা মোটামুটি আজি ধৰক 15-20 এমাহমান হ'ল আৰু কিন্তু আগতেতো যাতায়াতটো হৈছিল যদিও বাঁহৰ দলঙেৰে আমি পাৰ হৈ আছিলোঁ। সেইদিনা এখন দুটা প্লেট ভাঙি গ'ল আৰু তাৰ কাৰণে একেবাৰে সম্পূৰ্ণ আমি যাতায়াত বিচ্ছিন্ন হৈ আছে নিকাচি মুছলপুৰ সুবনখাটা। এইটো হিচাপ কৰিলেতো বহুতে পাব লাগিছিল কিন্তু বেছি লোৱা নাই। 100 টকা লৈছে, এখন বাইক পাৰ কৰাই দিছে, মানুহ পাৰ কৰাই দিছে, চাইকেল পাৰ কৰাই দিছে, সেইকাৰণে 100 টকাকৈ লৈছে। কিন্তু মোৰ হিচাপত এই ল'ৰাজনক যদি পাৰিলে আৰু তাৰমানে চৰকাৰে অলপমান অলপ সুবিধা দিলে আৰু আকৌ মই বেছি ভাল পাম আৰু এনে প্ৰবল এনেকুৱা ধাৰৰ মাজত এই ল'ৰাজনে কিমান কষ্ট কৰি এইখন দলং এই মাছৰ কাৰ্টনেৰে আৰু বিজুলী বাঁহেৰে পাৰ কৰাই আছে। মানে চৰকাৰক কৈছিলোঁ মই সেইকাৰণে চৰকাৰক মই এইটোৱে কওঁ এই ল'ৰাজনৰ প্ৰতিও চাওক আৰু আমাৰ এই দলংখনৰ প্ৰতিও চাওক। এই দলংখনৰ আজি এই ল'ৰাজনে তাৰমানে এনেকুৱা এটা শক্তিশালী মনেৰে এই মাছৰ কাৰ্টনেৰে মানুহ পাৰ কৰাই দিছে, বাইক পাৰ কৰাইছে, কিমান শক্তিশালী মন এটা লৈ ফালে কৰিছে। সেই শক্তিশালী মনটো চৰকাৰে লওক, সেই ল'ৰাজনৰ প্ৰতি সেই দলংখনৰ প্ৰতি সেই চৰকাৰে সেই দলংখন বনাই দিয়ক। আমাক অৱস্থা দলং নাই, কিবা নাই, মানুহবিলাকৰ কিমান হাৰাশাস্তি, চাইকেল কি ৰকম পাৰ কৰিব লগা হৈছে। কলেজৰ ছাত্ৰ ছাত্ৰী মানে কিমান অসুবিধাত পৰিছে, মেডিকেলত অসুবিধা। এতিয়া নিয়া বেমাৰী হ'লে আমবাৰীৰ পৰা ক'ৰবাৰ পৰা নিয়া অসুবিধা। এই বাৰিষাৰ দলংখন খহি গ'ল বানপানীত। এনেকৈ মানে আৰু মৰহা কৰি পাৰ হৈছোঁ আৰু ভাহি গ'লেও যাম বুলি উপায়তো নাই। আৰু চৰকাৰে আমাক চালি হ'ল কি ক'ব? চৰকাৰে এতিয়া কি কৰে আমাক এতিয়া দলংখনৰ ব্যৱস্থাটো সোনকালে কৰিলে আমাৰ ভাল হয় আৰু কলেজৰ মানে ল'ৰা ছোৱালীবিলাকক। সুবনখাটাৰ পৰা নিকাচি যোৱা ৰাস্তাটো যোনখন দলং আছিলে একমাত্ৰ পথৰ, সেই দলংখন বাৰণি পানী উঠাই নিলে। তাৰ ফলত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ নিয়ম বা পাঠদানৰ পৰা বিৰত থাকিব লগা হৈছে, বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ইমান পানী পাৰ কৰি কিনে আহিব লাগে, ইমান পানী হয় উটুৱাই নিব হৈছে। সেয়ে আমাৰ মামা মহোদয়লৈ এটা আহ্বান জনাওঁ যে আমাৰ দলংখন সোনকালে বনাই দিয়ে। ভয় লাগে, গোটেই আকাশখন বুনি থকাটো লাগে, ইমান ভাৰ আছে পানীত। খুৰা দাদাহঁতে নিব আহিছে, তেওঁলোকে পাৰ কৰাই দিছে। ফাইনেল এক্সাম দিম, নিয়মা পাঠদান নাপালে আমাৰ প্ৰব্লেম হয়, অসুবিধা হয়, চিলেবাছবিলাক ক্লিয়াৰ নহয়। সেয়ে যাতে আমাক সোনকালে দলংখন বনাই দিয়ে সেয়াই অনুৰোধ জনাওঁ।